নমস্কাৰ প্ৰিয় দৰ্শক, মমছ কিটচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি ড্ৰাই চিলি চিকেন উইথ বেম্বো শ্বুট বনালোঁ। আহকচোন কেনেকৈ বনালোঁ চাওক। মুৰ্গী মাংসখিনি আদা নহৰু দি মেৰিনেট কৰি থ'লোঁ আধা ঘণ্টামান, আৰু এইখিনি পিঁয়াজ কুটি থৈছোঁ, কেপচিকাম, আদা আৰু 3টা জলকীয়া কুটি লৈছোঁ। মছলা এইখিনি মই ব্যৱহাৰ কৰিছোঁ। এয়া আপোনালোকৰ গাজ টেঙা মই ঘৰত বনাই থৈছিলোঁ, সৰু সৰুকৈ কুটি ল'লোঁ। কেৰাহীত তেল গৰম হোৱাত মাংসখিনি দিলোঁ, হালধি দিলোঁ, নিমখ দিলোঁ, এইখিনি মছলা দিছোঁ, 3বিধ মছলা দেখুৱাইছিলোঁ সেইখিনি দিছোঁ, দিয়ে অলপ দেৰি এতিয়া ভাজিছোঁ। এতিয়া মই টমেটো চচ আৰু চয়া চচ অলপ দিলোঁ, আপোনালোকে ইচ্ছা অনুসৰি দিব, মই অলপ দিছোঁ। চয়া চচ 2 চামুচ দিলোঁ। এইখিনি এতিয়া পিঁয়াজ ঢালি দিছোঁ ওপৰত। এইখিনি সামান্য অলপ লৰাই লৈছোঁ, অকণমান দেৰি অলপ ভাজিছোঁ বাৰু। তাৰপিছত কেপচিকামখিনি মই তাতে দিছোঁ। জলকীয়াও কুটি থৈছিলোঁ 3টা জলকীয়াও দিছোঁ। এতিয়া সেইখিনি আকৌ লৰাম, ভাজিম, অলপ ভালকৈ ভাজিম আৰু ৰঙা হোৱাকৈ। পানীটো শুকাবলৈ দিছোঁ, পিঁয়াজৰ পানী উঠে নহয়। এতিয়া আদাখিনি দিছোঁ। এতিয়া কুটি থোৱা গাজ টেঙাখিনি ওপৰত দি দিলোঁ। এতিয়া পুনৰ ভাজিম। বেম্বো শ্বুটৰ যিখিনি পানী সেইখিনিও শুকুৱাই লৈছোঁ। সেইখিনি শুকাই হৈ যোৱাৰ পিছত এয়া মোৰ হৈ গ'ল মাংস।